সো হাই গাইজ ওয়েলকাম ব্যাক টু মাই চেনেল। সো গাইজ মানে আজি বহুত দিন পিছত আহিলোঁ মানে এটা স্পেচিয়েল ব্লগ বনাবলৈ। আজি মানে আমাৰ ইয়াত অভয়পুৰী ডিম্পুদা আৰু দীপলিনা বা আহি আছে। তো আজি যাই আছো, আজি গৈ আছো অভয়পুৰী ডিম্পুদাৰ লগত লগ কৰিবলৈ। লগ পাবি না নাই? লগ পোৱাৰ কাৰণে চেষ্টা কৰিম পুৰা, মানে যিমান মানুহ আহিব তাতে লগ পোৱাৰ কাৰণে চেষ্টা কৰিম পুৰা। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক, মজা আহিব এটা। তো গাইজ ব্লগ এতিয়া যাওঁ অভয়পুৰী ফালে। গাইজ আজি মানে বহুত এক্সাইটেড হৈ আছোঁ, যাই মানে অভয়পুৰী পাম আৰু 2-3 কিলোমিটাৰমান আছে। এতিয়া যাই আছোঁ, এতিয়া পালোঁ। চাই থাকক আপোনালোকে। ফাইনেলি আহি পালোঁ আৰু আমাৰ ইয়াতে এটা অভয়পুৰী ভাল স্কুল বিদ্যালয় আছে চাওক, আৰু পাম আৰু অলপমান আছে, যাই আছোঁ। তো আহি পাই গ'লোঁ আৰু অলপমান আছে এইফালে, আগত আছে আগত। তো এতিয়া অহাই নাই, আহিব অলপ পিছত। তো গাইজ ফাইনেলি ডিম্পুদা আহি পেলাই, এইটো চাওক ডিম্পুদাৰ জিমনি হয়, আৰু ডিম্পুদাৰ ভিতৰত গৈছে। যাই আছোঁ, অলপ পিছত আহিলে দেখুৱাই আছোঁ। গাইজ কিবাকে দীপলিনা বাৰ লগত ফটো উঠিলোঁ দিয়ক। গাড়ীখনৰ এতিয়া শুভ উন্মোচন কৰিবলৈ ওলাইছোঁ, আৰু শুভ উন্মোচন কৰাৰ বাবে আমাৰ মাজত আছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। গাড়ীখনৰ স্পটলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ।
ग्राफिक्स है वो भी अपने आप में सबसे ट्रेंडी है। तो मैं आप लोगों से ये रिक्वेस्ट करूंगा कि अभयपुरी में हमारे डीलर एम्बार्क होंडा करें। थैंक यू सो मच। थैंक यू सो मच अजित मेसन एंड গাইজ ডিম্বুতাওতে মানে ভাষণ দি আছে, মানে ই কৰি আছে। আমি ইয়াতে আহিলোঁ, অলপ কিবা খাওঁ, অলপ কিবা খাই তাৰপিছত যাওঁ। মানে বহুত গৰম লাগছে, অৱস্থা মানে ঘামি ঘামি এলাই চব ভিজি গৈছে, ইমান ভিৰ। কিবা ঠাণ্ডা পানী চানী খাই আহিলোঁ আৰু এতিয়া যাই আছোঁ সেই আগৰ তাতে। অভয়াপুৰীৰ এম্বাৰ ঘণ্টাক ধন্যবাদ দিছোঁ যে এনেকুৱা এটা শ্ব' কৰিলে। আৰু বৰ্তমানতো ইমান একো হৈ থকা নাই ন, বিহুলৈকেও দিন আছে, তাৰপিছত মানে অলপ খালী উদং তো এনেকুৱা সময়ত ৰাণাদাই যিটো ইয়াত কৰিলে এখন স্কুটিক লৈ কিনে, তাৰ কাৰণে থেংক ইউ বহুত। আৰু এই স্কুটিখন কি ক'ম, দিঅ' এনেই দিঅ'ৰ গেঙে থাকে না, আগতে আছিল দিঅ'ৰ গেং, দিঅ' যি এনেকৈ চলাই না। তো সেইখনটো দিঅ' অলপমান ইমান পাৱাৰফুল নাছিল, এইখন আৰু পাৱাৰফুল হ'ল। 125cc ইঞ্জিনৰ লগত আহে, মাইলেজো চাগে বেয়া নহয়। তো আপোনালোকে ল'ব পাৰে এইখন। আৰু ৰিচেণ্টলি ময়ো এখন স্কুটাৰ লৈছোঁ, আৰু এইখনো এখন স্কুটাৰ দিয়ক। ৰাণাদাই মোক অলপ আগতে বুজাই দিছে স্কুটি আৰু স্কুটাৰৰ যি মিনিং। মই অলপমান ৰ'ব, মই বুজাই দিছোঁ। তাৰমানে এইবিলাকক স্কুটি বুলি নকয়, স্কুটি এখন স্কুটাৰৰ নামহে আছিল বোলে। এই TVS আছিল স্কুটি পেপ, সেইখনৰ নামহে স্কুটি আছিল। বাকী যিমান এনেকুৱা আপোনালোকে দেখে এক্টিভা হওক, ডিঅ' হওক আৰু কিবা হওক, চব স্কুটাৰেই হয়। তো এই স্কুটাৰখন আপোনালোকে ল'ব, চলাব, নলবাৰী যাব ফুৰিব। মোকো এখন যদি দেই ময়ো এখন চলাম। ৰিচেণ্টলি মই এখন কিনিছোঁৱেই, বোলো এইখন এখন চলাই মজা লাগে। মই আগতে বহুত দিও চলাইছোঁ। বাকী মই কি কৰোঁ, গান চানটো গাব নাজানো। এটা ষ্টৰিয়ে দিম বাৰু, আপোনালোকে এনেকৈ থাকিব। মই এটা ষ্টৰি ইয়াত বনাই পেলাই দি দিওঁ বাৰু। এটা ভিডিঅ' এটা বনাইছে অলৰেডি, আৰু এটা ষ্টৰিও বনাই দিওঁ। এক ছেকেণ্ডে মই আগুৱাই যাওঁ, আপোনালোকে চিঞৰি দিব। বৰ্তমান নিচিঞৰিব লাগিব, সেই দষ্ট বুলি ক'লে চিঞৰিব দিয়ক। নাই ৰ'ব, 1 2 3 সেই দষ্ট বুলি কম। তো 3 2 1 হে দষ্ট, মই আছোঁ অভয়াপুৰীত। চাওক, এয়া অভয়াপুৰীৰ ৰাইজটা। আৰু এইখন স্কুটি আজি মুকলি হোৱাৰ কাৰণে এনেকুৱা হৈছে। তো দিছ ইজ ইউ। থেংক ইউ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডিম্পু বৰুৱালৈকে। আমি স্কুটি চাওক, যিটো এডভাৰটাইজ কৰিবলৈ মিলা হৈছিল। এইটো ষ্টেজ চাওক। তো গাইজ মানে ডিম্বুদা এতিয়া ঘৰত গ'ল, আৰু ইয়াতে অনুষ্ঠান চাওক, মানে মানুহ কিন্তু চাওক। মানে বহুত ভিৰ হৈছে, মানে বহুত ভিৰ। ডিম্বুদাৰ লগত ফটো উঠিব পৰা নাই, কিন্তু দীপলিনা বাৰ লগত পাৰিছোঁ, সেইটো যথেষ্ট। তো গাইজ এতিয়া মানে যাই আছোঁ। আমাৰ গাড়ী আছে ওতে, আগত গাড়ীতে যাই তাৰপিছত কিবা এটা খাই তাৰপিছত ঘৰত যাম। এতিয়া মানে সকলোৱে ঘৰত যাই আছে। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ পাই